নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ আলুত কীটনাশক মাৰিবলৈ, মানে ইণ্ডফিল মাৰিবলৈ। মোৰ লগত আছে আমাৰ মামা, আগত গৈ আছে। আমি আহি আছোঁ সৰিয়হনিৰ মাজে মাজে, আৰু হয়তো ৩-৪ কিলোমিটাৰ গ'লে আমি পাই যাম। বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। তো খালোঁ। তো আমি আহি আছোঁ আলুত কীটনাশক মাৰিবলৈ, ইণ্ডফিল মাৰিবলৈ আহি আছে। আৰু 2 কিলোমিটাৰমান আছে, 2 কিলোমিটাৰমান গ'লে আমি আমাৰ গন্তব্যস্থান পামগৈ। চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আমি আহি পাই গ'লোহি নদী কিনাৰ। মোৰ বেক চাইডে দেখিছে কিমান ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ, সৰিয়হ। ই আগত মমা গৈ আছে। কি এটা সুন্দৰ নজাৰা। সঁচাকে বহুত ধুনীয়া। বিউটিফুল। তো আমি ফাইনেলি আহি পালোহি নদী। এতিয়া নদীখন পাৰ কৰিব লাগে, সাঁতুৰিব নাজানো। তো আমি নদীখন পাৰ কৰিলোঁ। এতিয়া আমি পাহাৰ বগোৱাদি বগাই আছোঁ। অলপ গৰা আছিলে, গৰাটো পাৰ হৈছোঁ। তো চাওক কি পৰিৱেশ, আল্টিমেট একদম। আপোনালোকে চাওক, এডাল ভেলু গছ, ইয়াত লিখা আছে নং 47। আচলতে পাভৰ যিটো বনাঞ্চল, সীমা ইয়ালৈকে, গতিকে সম্ভৱ অহা বছৰৰ পৰা ইয়াত হয়তো খেতি কৰিবলৈ এলাও নকৰিব চাগে। পালোহি আমাৰ আলু পথাৰ। এইটো এইখিনিতে থলোঁ আৰু দুবাৰ এইটো দিব লাগিব। নহ'লে হ'ব, নহ'লে নাই। সেইটো নহ'লে আকৌ বেলেগ এটা আনি দিম, গম পাইছা না? এইটো মই পানী আনোগৈ, পানী আনি পেলাই তো আমি ৰেডি কৰি আছোঁ, ইণ্ডফিল ৰেডি কৰি আছোঁ। আমি 10 লিটাৰ পানী দিছোঁ 1 পেকেটত। তো বন্ধুসকল, আমাৰ কাম আৰম্ভ হৈ গ'ল। এয়া মমাই দি আছে সৰিয়হ, কি ইণ্ডফিল মাৰি আছে। ইণ্ডফিল মাৰিলে আচলতে গছকেইজোপা নমৰে মানে সহজতে, আৰু পোক চোক নালাগে। আলুবোৰ কেঁচা হৈ থাকে, পাতবিলাক বহুত দিনলৈ। তো ইয়াৰ পিছত অলপ মই মাৰিম। প্ৰায় 100-150 খলি আলু আছে ইয়াত, তালৈকে আছে।
পাখি মেলি মৰমে নাচিব এহালি হিয়াত মৰম বাসনা মিলন হ'ব জোনাকৰ আৰে আৰে মাজ নিশাৰ মনে মনে মাজ নিশাৰ মনে তো বন্ধুসকল দেখিছে সি তাত মোমাই তাত হেৰি কৰি আছে ইণ্ডফিল মাৰি আছে মৰম বাসনা মিলন হ'ব জোনাকৰ আৰে আৰে মাজ নিশাৰ মনে মনে মাজ নিশাৰ মনে মনে পৃথিৱী যেতিয়া হ'ব আমাৰ মৰমে সাৰ পাব আকাশৰে ধাৰে জোৰ যেতিয়া সাৱতি ৰ'ব আমাৰ প্ৰেমৰ চাকি জ্বলিব পাখি মেলি মৰমে নাচিব এহালি হিয়াত মৰম বাসনা মিলন হ'ব জোনাকৰ আৰে আৰে মাজ নিশাৰ মনে মনে মাজ নিশাৰ মনে মনে এইটো হৈছে গোটেই মেচিনটো এইটো মেচিনে আমি ইয়াত সাৰ মাৰি আছোঁ মানে ইণ্ডফিল মাৰি আছোঁ এইটো মেচিন আজি আপোনাৰ 24 তাৰিখ এইটো ফাৰ্মাষ্টাৰ বন্ধুসকল মই কেমেৰাটো কমপ্লিটলি সৰিয়হৰ মাজলৈ নি পিনে একদম পুৰা চাইলেণ্ট হৈ দিম আপোনালোকে এটা শব্দ শুনিব শুনকচোন শব্দটো বন্ধুসকল আজি আমাৰ সম্পূৰ্ণ হ'ল কাম আৰু বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ